যে আমি প্ৰেক্টিকেল গ্ৰাউণ্ডত যিখিনি আমি এতিয়া কৰা হ'ল আপোনাৰ মাজত স্কট ড্ৰিল কৰা হ'ল আৰু কৰা হ'ল যে ফায়াৰ এক্সটিংগুইচাৰ মানে দি আমি জুইটো কেনেকৈ নমাব লাগিব অইল ফায়াৰত আমি দেখুৱালোঁ যদি ইন কেছ আমাৰ ওচৰত যদি এক্সটিংগুইচাৰ নাই তেন্তে আমি সেই জুইটো নুমাবৰ কাৰণে বেলেগ কিবা এটা ব্যৱস্থা হ'ব নেকি তাৰ বাবে আমি আপোনালোকক ব্লেংকেটিং কৰি মেলি এটা তিতা কাপোৰে মানে আমি কেনেকৈ জুইটো নুমাব লাগে সেই দি আমি জুই নুমাই আপোনালোকক দেখুওৱা হ'ল আৰু কেতিয়াবা আমি ফায়াৰ ফাইটিং কৰাৰ সময়ত আমাৰ হজ পাইপ দি আমাক কেনেকুৱা হজ পাইপ দি আমাক জুইটো নুমাব লগা হয় তেতিয়া আমি কেতিয়াবা আমাক ষ্টেপবোৰ আপোনালোকক দেখুওৱা হ'ল যে টাইপছখিনি যে কেতিয়াবা আমাৰ ৰোল কৰি মেলি কেতিয়াবা থ'ব লগা হয় বা ইন কেছ জুই এটা ছাইডত লগোৱাৰ পাছতো যদি আন ছাইডে যদি জুই লাগিছে আকৌ সেই হজ পাইপটো আমি কেনেকৈ লৈ মেলি আমি বেলেগ ঠাইলৈ আকৌ অতি সোনকালে মানে আমি জুইটো নুমাব পাৰিম তাৰ ষ্টেপখিনি আমি যিখিনি আপোনালোকক দেখুওৱা হ'ল যে টাইপ অফ ৰোলছ যিমান আমাৰ দেখুওৱা হ'ল সেইখিনি আপোনালোকক দেখুওৱা হ'ল এতিয়া ইতিমধ্যে ৰাতিপুৱা 5টাৰ পৰা আমাৰ ইয়াত প্ৰেক্টিকেল ক'ব লগা হয় যে আমাৰ ৰাতিপুৱা 5টাৰ পৰা আমাৰ ফিজিকেল একাডেমি যেতিয়া গৰম দিন আহি পাইছে এতিয়া 4টা বজাৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হৈ যায় ৰাতিপুৱা শুই উঠি আমাৰ পিটি ক্লাছ আৰম্ভ কৰা হয় মানে পিটি যিটো ফিজিকেল ট্ৰেইনিং দিয়া হয় ৰাতিপুৱা আমি ফিল্ডত লৈ মেলি ইহঁতক ফিজিকেলি আমি ট্ৰেইন আপো দিয়া হয় আহি মেলি 10টাৰ পৰা সিহঁতে থিয়ৰী ক্লাছ দিয়া হয় থিয়ৰী কৰাৰ লগে লগে আমি প্ৰেক্টিকেলো আমি লগতে আৰম্ভ কৰি দিওঁ প্ৰেক্টিকেলো হৈ থাকে গোটেই দিনটো ব্যস্ত হৈ থাকে আৰু মানে আপুনি যেহেতু আমি গম পাওঁ যে জুই বুলি ক'লে মানে জুই মানে এনেকুৱা ক'ৰবাত যদি জুই লাগি যায় তাৰমানে আমি কেতিয়াবা নিজকে পেনিক হৈ পৰোঁ আৰু এইটো জেনেৰেশ্যন আমি দেখি পাইছোঁ যে বহুত টেকন'লজিকেল বস্তুবোৰ বনোৱা হৈছে যাতে মানে জুই লগাৰ কাৰণে মানে জুই অতি সোনকালে ক'ৰবাত জুই লাগি যায় এইটো সময়ত আমি জুইটো কেনেকৈ নমাব লাগিব লগতে আমি সমাজখন কেনেকৈ আমি আগবাঢ়ি যাব পাৰিম আৰু লগতে আমি সহায় আমি কৰিব পাৰিম আমি জানো যে নেপচা হৈ গ'ল এটা ট'টেলি ডিফেন্স টাইপ একাডেমি ইয়াত ফুল্লি আমি ডিফেন্সৰ টাইপতে ট্ৰেইনিং দিয়া হয় প্লাছ এটা ছ'চিয়েল ৱৰ্কো কৰা হয় যে মানুহক আমি কেনেকৈ সহায় কৰিব পাৰিম আৰু লগতে আমি কাৰোবাৰ প্ৰপাৰ্টিও ডেমেজ হোৱাৰ পৰা আমি সিহঁতক বচোৱাব পাৰিম আৰু